তো নমস্কাৰ বন্ধুসকল, কি খবৰ? আৰু আজি এটা ভিডিঅ' বনাইছোঁ মই নিতুমনি শইকীয়াৰ ওপৰত। আৰু আপোনালোকে নিশ্চয় গম পাইছে নিতুমনি শইকীয়াৰ ওপৰত কি বনাইছোঁ। তেওঁ এসপ্তাহমানৰ আগতে এটা বহুত ডাঙৰ কণ্ট্ৰভাৰ্চি হৈছিলে আৰু সেইটো ডিভৰ্চৰ বিষয়ে। আৰু তেওঁ এটা ভিডিঅ' মই পালোঁ যেন আজি তেওঁ কৈ দিলে তেওঁ বহুত মানুহে যি টিকে গালি দিছিলে আৰু সেইটোৰ বিষয়ে আজি আপোনালোকক দেখুৱাম। তো নিতুমনি শইকীয়াই ক'ব বিচাৰিছে যেন তেওঁ কেনেকুৱা ধৰণৰ মানুহ, তেওঁ নিজৰ পৰিয়ালক কিয় সময় দিব নোৱাৰে আৰু তেওঁ বহুতে বেয়া বুলি ভাবে আৰু কিয় ভাবে আপোনালোকে এই ভিডিঅ'টো মই দেখাইছোঁ। আপোনালোকে এই ভিডিঅ' চাওক আৰু তাৰপিছত কওক। 6 চনৰ 20 এপ্ৰিল মোৰ বিয়াৰ দিন আছিল। মই ইমানেই ত্যাগ কৰিব লগা হৈছিল, মই বিয়াৰ সময়ত ছুটি পাইছিলোঁ মাত্ৰ 1 সপ্তাহ। আগে পিছে মিলি ইণ্টেলিজেণ্ট মানুহখিনিয়ে বা বুদ্ধিমান মানুহখিনিয়ে গম পাই যায় যে মোৰ ফোপোলা স্বৰূপটো কিমান, গম পাই যায়। মই হয়তো ধৰা পৰোঁ তেওঁলোকৰ ওচৰত। আৰু মোৰ নিজৰ তেতিয়া খুব বেয়া লাগে, লাজ লাগে যে মই কাৰোবাক যেন অলপ অন্যায় কৰিছোঁ, কাৰোবাক। তো এতিয়া ভিডিঅ'টো আপোনালোকে দেখিলে নহয়, আৰু ভিডিঅ'টো দেখাৰ পিছত মই ক'ব বিচাৰিছোঁ যেন দেখিছে ইমান স্পষ্টবাদীকৈ কথা কৈছে এই মানুহজনে, আৰু এই মানুহজনক আপোনালোকে বেয়া বুলি কেনেকৈ ক'ব পাৰি। আৰু মই নাভাবোঁ যেন একো কথা নজনা নেমেলাকৈ কাৰোবাক গালি দিয়াটো ভাল কথা। আৰু মই গালি নিদিয়াবলৈ সেইটোকে কৈছোঁ। আৰু কাৰ দুখ কাৰ ভুল মই সেইটো কথা নাজানো। এই কথাটো এসপ্তাহতকৈ বেছিও গ'ল, কিন্তু এই কথাটো বহুত বেছি পুৰণা গ'ল। কিন্তু যাকে তাকে গালি দিয়াটো ভাল কথা নহয়। আৰু তেওঁ কেনেকুৱা ধৰণৰ মানুহ তেওঁ নিজকে কৰিছে, তেওঁ কিমান নিজকে লুকাই থয়, কিন্তু তেওঁ মানুহ কিছুমানে তেওঁ চেহেৰাটো গম পাই যায় আৰু তেওঁ তেতিয়া বহুত বেছি বেয়া লাগে। আৰু এই ভিডিঅ' চাই আপোনালোকৰ কেনেকুৱা লাগিলে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'টো ভাল লাগে। আৰু আজি ভিডিঅ'টো ইমান।